নমস্কাৰ। যোৰহাট জিলাৰ ৰেচম বিভাগৰ তৰফৰ পৰা আপোনাসকললৈ সাদৰ সম্ভাষণ জনালোঁ। ৰেচম বস্ত্ৰৰ ৰাণী হিচাপে বিখ্যাত। পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা সোণালী সূতা উৎপাদনকাৰী মুগাপলু একমাত্ৰ উত্তৰ-পূব ভাৰততেই পোৱা যায়। অনুকূল জলবায়ুৰ কাৰণে এৰী, মুগা, নুনী আৰু টচ চাৰিওবিধ ৰেচম পলু সূতা অসমত উৎপন্ন হয়। এই শিল্পৰ যোগেদি কম মূলধনত অধিক উপাৰ্জন কৰিব পাৰি। এই শিল্পত মহিলাসকল অধিকভাৱে জড়িত হৈ আছে। ৰেচম বস্ত্ৰৰ মূল্য আৰু চাহিদা দুয়োটাৰে অত্যাধিক। ৰেচম শিল্পক দুখীয়াৰ উপাৰ্জনৰ আহিলা আৰু ধনীৰ বিলাস বুলি কোৱা হয়। ৰেচম শিল্পৰ যোগেদি ধনীৰ পৰা দুখীয়ালৈ অৰ্থনৈতিক ধাৰা বোৱাই আনিব পাৰি। যোৰহাট জিলাৰ ৰেচম বিভাগটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ ইয়াক 20টাকৈ ৰেচম চক্ৰ গঠিত কৰা হৈছে। ইয়াৰ লগতে জিলাখনত চৰকাৰীভাৱে মুগা সঁচ উন্নয়ন প্ৰকল্প জগদুৱাৰত, চৰকাৰী ৰেচম পাম তিতাবৰ, সঁচ উৎপাদন কেন্দ্ৰ তিতাবৰ, মুগা অধিকতৰ কেন্দ্ৰ হোলোঙাপাৰত, মুগা খাদ্যবৃক্ষ ৰোপণ কেন্দ্ৰ তামোলবাৰীত আৰু মুগা চৰণীয়া পথাৰ বলিমৰা, পিৰাকটা আৰু টিপমীয়া কুকুৰাচোৱাত অৱস্থিত হৈ আছে। বৰ্তমান যোৰহাট জিলাত ৰেচম পলুপালকসকলৰ উন্নতিৰ আৰু আয় বৃদ্ধিৰ বাবে অসম চৰকাৰ ৰেচম বিভাগৰ তৰফৰ পৰা দুটিকৈ প্ৰকল্প চলি আছে। প্ৰথমে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি চমুকৈ এপাৰ্ট আৰু দ্বিতীয়তে অসম আউটৰিচ চিল্ক মিছন চমুকৈ মুগা মিছন। এপাৰ্ট প্ৰকল্পৰ যোগেদি বিভাগৰ তৰফৰ পৰা এৰী ৰেচম পলুপালকক এৰী পলু পুহিবলৈ এটি পলু পোহা ঘৰ আৰু 3 বিঘা মাটিত কেঁচেৰু ৰোপণ কৰিবলৈ সাহায্য আগবঢ়োৱা হৈছে। ইয়াৰ লগতে মুগা পলুপালকসকলক 3 বিঘা মাটিত চুম পুলি ৰোপণ কৰিবলৈও সাহায্য আগবঢ়োৱা হৈছে। বৰ্তমানলৈ 2018-19 বৰ্ষত এৰী পলু পোহা ঘৰ ও কেঁচেৰু পুলি ৰোপণ কৰিবলৈ 50 গৰাকী হিতাধিকাৰীলৈ সাহায্য আগবঢ়োৱা হৈছে। সেই একে বৰ্ষতে 43 গৰাকী হিতাধিকাৰীলৈ মুগাৰ খাদ্যবৃক্ষ ৰোপণৰ বাবে সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ পিছৰ বৰ্ষ অৰ্থাৎ 2019-2020 বৰ্ষত যোৰহাট জিলাৰ পৰা 21 গৰাকী ৰেচম পলুপালকলৈ এৰী পলুপালন গৃহ ও কেঁচেৰু পুলি ৰোপণ কৰিবৰ বাবে সাহায্য প্ৰদান কৰা হৈছে। ৰেচম বিভাগ অসমৰ দ্বাৰা যোৰহাট জিলাত চলি থকা দ্বিতীয়টো আঁচনি হৈছে মুগা মিছন। ইয়াক সম্পূৰ্ণকৈ অসম আউটৰিচ চিল্ক মিছন বুলিও কোৱা হয়। এই আঁচনিৰ জৰিয়তে যোৰহাট জিলাৰ পৰা 14 গৰাকী মুগা পলুপালকক চুম গছ ৰুবৰ বাবে সাহায্য প্ৰদানৰ অৰ্থে বাছনি কৰা হৈছে। তাৰ লগতে 58 জন মুগা পলুপালকলৈ মুগাৰ সঁচ কিনিবৰ বাবে সাহায্য প্ৰদানৰ অৰ্থে বাছনি কৰা হৈছে। দুয়োখন আঁচনিৰ মূল লক্ষ্য হৈছে ৰেচম খেতিয়কসকলৰ আয় বৃদ্ধি আৰু জাতীয় অৰ্থনীতি গুৰুত্ব প্ৰদান কৰা। এই দুয়োখন আঁচনিৰ দ্বাৰাই অসমৰ ৰেচম খেতিয়কসকল উপকৃত হ'ব বুলি আশা কৰা হৈছে। বাইদেউ, আপুনি যিহেতু এপাৰ্ট প্ৰকল্পৰ লগত জড়িত আৰু এপাৰ্ট প্ৰকল্পৰ আপুনি এগৰাকী হিতাধিকাৰী, 2018 বৰ্ষতে আপুনি যিহেতু প্ৰকল্প পালে, এই প্ৰকল্পৰ হিতাধিকাৰী হৈ পিনে আপুনি চৰকাৰ অসম ৰেচম বিভাগৰ তৰফৰ পৰা আৰু ৱৰ্ল্ড বেংকৰ যিটো সাহায্যাৰ্থে যিটো প্ৰজেক্ট দিছে, এই প্ৰজেক্টৰ পৰা আপুনি কি পাইছে, আপুনি তাকে অকণ জনাব নেকি? মই এপাৰ্টৰ যোগেদি মোৰ যিটো প্ৰজেক্ট আছে তাৰ পৰা মই ঘৰ এটা পাইছোঁ। ঘৰটো মই ইতিমধ্যে মোৰ প্ৰায় কমপ্লিট হৈছে, সম্পূৰ্ণ হৈ গৈছে আৰু 3 বিঘা মাটিৰ যিটো 450 পুলিৰ প্লেণ্টেশ্যন আছিলে, পুলি ৰোপণ কৰিব লাগে, এইখিনি প্ৰায় মোৰ সম্পূৰ্ণ হৈছেগৈ। অলপ পুলি অৱশ্যে সৰু হৈ আছে, কিন্তু বেছি সংখ্যক পুলি মোৰ ইতিমধ্যে উঠিছে। ঠিক আছে বাইদেউ, আপুনি এতিয়া এৰী পুহিবৰ কাৰণে প্ৰজেক্ট আছে, তাৰ উপৰি আপুনি কেনেধৰণৰ ৰেচম বিভাগৰ লগত জড়িত? মই এৰী বাদেও এতিয়া মই পাট পলু যিটো নুনী, সেইটোও মই কৰি আছোঁ আৰু কৰি পেলাই সূতা আমি নিজে কাটোঁ, সূতা নিজে কাটি পেলাই আমি কাপোৰ বোৱাৰ আমাৰ ব্যৱস্থা আছে। অৱশ্যে আমাৰ এতিয়া হস্তচালিত আমাৰ যিখন তাঁতশাল, আমি যন্ত্ৰচালিত এতিয়ালৈকে ল'ব পৰা নাই। ভৱিষ্যতে এইটো আমাৰ আছে, আমাৰ ল'বলৈ ইচ্ছা তেনেধৰণে কামবিলাক কৰিবলৈ। তো এতিয়ালৈকে তেনেধৰণে কৰি আছোঁ আৰু আমাৰ ইয়াত যিটো সূতা কটাৰ কামটো আমি কৰি যাওঁ আৰু বছৰেকত বিভাগৰ পৰা আমাৰ 2বাৰ আহে আমাৰ যিটো চিটটো পাট পলু, আৰু সেইটোতো আমাৰ সম্পূৰ্ণ কৰা হয় প্ৰত্যেক বছৰে। এৰী বছৰেকত কিমান? এৰী প্ৰায় আমাৰ 6বাৰ মানেই কৰা হয়। আমাৰ পাটটোৰ ওপৰতো নিৰ্ভৰ কৰে, আমি পাট থাকিলে আমি কৰোঁৱেই। আৰু এতিয়া ধৰক প্ৰডাকশ্যন আপুনি কিমান মান হয় বুলি জানে? প্ৰডাকশ্যন মানে আমি এবাৰত প্ৰায় 10,000 মান মুগা আমি
ৱাইজ আছে আমাৰ, মোৰ লগতে আৰু কেইগৰাকীমান বাইদেউ আছে, আমি একেলগে কৰি থাকোঁ তেনেকৈ 10,000 মান হয়। বহুত ভাল কথা। তেখেতৰ প্ৰডাকশ্যনৰ যিটো উপাৰ্জন, আপুনি উপাৰ্জন কিমানমান কৰিব পাৰে? আপোনাৰ ধৰক এবাৰ পুহিলে আপুনি 10,000 পালে, বা এতিয়া আপোনাৰ যেনিবা ধৰক গছৰ পুলিবোৰ এতিয়াও চালুকীয়া অৱস্থাত আছে, আৰু ধৰক এতিয়া গছৰ পাত সম্পূৰ্ণকৈ অহা নাই, সেইটো কাৰণে আপোনাৰ ধৰক এতিয়া 10,000 হৈ আছে। কিন্তু 10,000তে আপোনাৰ এই প্ৰথম 2 বছৰতে 3 বছৰতে আপোনাৰ কিমান উপাৰ্জন হয়? 10,000টো আমি 10,000 পাৰ 10,000 আমি যেতিয়া কুপনবিলাক আমি সূতাটো আমি বেলেগকৈ বিকোঁ, লেতাটো বেলেগকৈ বিকোঁ। লেতাটো আমাৰ 10,000 আমি এটাত আমি 2 টকাকৈ বিক্ৰী কৰোঁ। 2 টকাকৈ 20,000 টকা, আৰু বাকী সূতাটো আমি কেজি হিচাপত 450 টকাকৈ আমি দি দিওঁ বেপাৰীক। ঠিক আছে। 10,000 টকা, 10,000 লেটা বিকি 20,000 টকা একে মাহতে উপাৰ্জন কৰে। এজন চৰকাৰী চাকৰিয়ালৰ সমানে উপাৰ্জন কৰে। তাৰ লগতে আকৌ সূতা বিক্ৰী কথাটো আছেই। আহক চাওক আপোনালোকে কেনেকুৱা ধৰণৰ এগৰাকী ৰেচম পলু পালকে অকল এৰী পুহিয়ে 20,000 টকা মাহে উপাৰ্জন কৰে। তাৰ লগতে বাইদেউ অকণমান জনাব নেকি যে আপোনালোকে এইখিনি ক'ত বিক্ৰী কৰে? আমাৰ হেৰিবিলাক লেটাবিলাক আমি ধাবাবিলাকত দিওঁ, ধাবালৈ দিওঁ, আৰু আজিকালি বহুতেই বিচাৰে লেটাৰ বিক্ৰী কৰোঁ। ডিমাণ্ড আছে, আমাৰ কোনো কাষ্টমাৰ মানে অভাৱ নহয়। তো আমি যিমানটো বিচাৰে ঘৰৰ পৰা লৈ যায়, আমি যিমানটো বিচাৰে সিমানটো আমি দিবহে নোৱাৰোঁ। ৰেচম বিভাগ অসমৰ দ্বাৰা পৰিচালিত 2খন আঁচনিৰ উপৰিও যোৰহাট জিলাৰ ৰেচম বিভাগৰ তৰফৰ পৰা সময়ে সময়ে ৰাইজৰ মাজত সজাগতা সভা পাতি মহিলা সবলীকৰণ আৰু উঠি অহা প্ৰজন্মক এই ৰেচম শিল্পৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি থকা হৈছে। অসমৰ এই পৰম্পৰাগত আৰু গৌৰৱময় ৰেচম শিল্পৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথ বাছি লৈ এখন সবল অসম গঢ়ি তুলিবলৈ সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।